Hello friends, welcome back to our channel. NRC Final পৰা আছে কেইটামান বিগ ব্ৰেকিং নিউজ। এই বিগ ব্ৰেকিং নিউজ কেইটা ভিতৰত হৈছে অন্যতম হৈছে NRC খনৰ ফাইনাল লিষ্ট হ'ব হেতু পাবলিছৰ ডেটটো ফিক্সড হৈ গৈছে আৰু কেতিয়া প্ৰকাশ পাব NRC ফাইনাল লিষ্টখন কাৰ নাম থাকিব ফাইনাল লিষ্টত আৰু কেনেকৈ আপোনালোক উপলব্ধ হ'ব এই তিনিটা নিউজ আজি এইটো ভিডিঅ'ত জনাই দিম তো ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকিবলৈ আহ্বান জনালো যাতে আপোনালোকে সকলোখিনি ডাউট এইটো ভিডিঅ'তে ক্লিয়াৰ হৈ যায়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব অল সিলেক্ট কৰিব যাতে আগলৈকে নতুন নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পাই থাকে আৰু যদি সাবস্ক্ৰাইব কৰিছে তেন্তে হ'লে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তো লেটস বিগিন স্টাৰ্টেড। Subscribe now and press the bell icon. Never miss an update. আপোনালোকে নিশ্চয় গম পাইছিল যে যোৱা কেইটামান ধৰি কিছুমান চেনেল বা কিছুমান ৱেবছাইটত প্ৰকাশ পাইছিল যে 7 ছেপ্টেম্বৰ মানে বৰ্তমান যোৱা 7 ছেপ্টেম্বৰত প্ৰকাশ পাব NRCৰ ফাইনেল ড্ৰাফটখন, কিন্তু সেইটো কোনো অফিচিয়েল নটিফিকেশ্যন নাছিল। সেইদৰে মই আপোনালোকৰ অনুৰোধত আপোনালোকৰ সুবিধাৰ্থে কল কৰিছিলোঁ NRC অফিচলৈ। তেতিয়ালৈকে তেওঁলোকে মোক কলত কি কৈছিল কেতিয়া প্ৰকাশ পাবলৈ কৈছিল এই গোটেইখিনি এটা ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' বনাই থোৱা হৈছে। এই ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে আই বাটনৰ লিংক দিয়া আছে, এতিয়া চাই ল'ব পাৰে আৰু ডাউটখিনি ক্লিয়াৰ কৰি ল'ব। আজিৰ টপিকছলৈ আপোনালোকে স্ক্ৰীনত এটা নটিফিকেশ্যন দেখা পাই আছে যিটো হৈছে NRCৰ প্ৰতিপক্ষৰ পৰা অফিচিয়েল নটিফিকেশ্যন। এই নটিফিকেশ্যনখন লিখা আছে যে অহা 14 ছেপ্টেম্বৰত আপোনালোক প্ৰকাশ পাব সম্পূৰ্ণ NRCখন। এই সম্পূৰ্ণ NRCখন প্ৰকাশ পাব অহা 14 ছেপ্টেম্বৰত। এই গোটেইখিনি লিখা আছে, কিন্তু আপোনালোকে ভিডিঅ'টো পজ কৰি গোটেইখিনি পঢ়ি ল'ব পাৰে, মই পঢ়া নাই আপোনালোকৰ সময় বচোৱাৰ কাৰণে। তাৰপিছত কুৱেশ্যনটো আছিল কাৰ নাম প্ৰকাশ পাব এই ফাইনেল NRCখনত। এতিয়া আপোনালোকক কৈছোঁ যে যোৱা 2018 চনৰ 31 জুলাই মাহত 31 জুলাই যিবিলাকৰ নাম ফাৰ্ষ্ট NRC ড্ৰাফটখনত আহিছিল আৰু তাৰপিছত ছেকেণ্ড যিটো ফাইনেল ড্ৰাফট আছিল সেই ড্ৰাফটখনতো প্ৰকাশ পাইছিল, তাৰপিছত কোনো ধৰণৰ হিয়াৰিং হোৱা নাই, তেওঁলোকৰ নাম ইয়াতে নিশ্চয় প্ৰকাশ পাব বুলি আমি আশা কৰি আছোঁ। আৰু দ্বিতীয়টো হৈছে যিবিলাকৰ নাম যোৱা 31 আগষ্টত প্ৰকাশ পাইছিল যিটো NRCৰ ফাইনেল ড্ৰাফটখন তাত একচেপ্ট বুলি লিখা আছিল, যিবিলাকৰ এপ্লিকেশ্যনখন একচেপ্ট হৈছে সেইসকলৰ নাম নিশ্চয় প্ৰকাশ পাব। এইখিনি আছিল কাৰ নাম প্ৰকাশ পাব। এতিয়া নেক্সট কুৱেশ্যন হৈছে আপোনালোকে কেনেকৈ লাভ কৰিব NRC ফাইনেল ড্ৰাফটখন বা ফাইনেল NRCখন। এতিয়া ফাইনেল NRC বুলি ক'ব পাৰি। এতিয়া আপোনালোকে এইটো NRCখন আপোনালোকে NSK অফিচত 14 ছেপ্টেম্বৰ উপলব্ধ নহয়, এইটো জাষ্ট উপলব্ধ হ'ব অনলাইনতে। আপোনালোকে মোবাইল বা কম্পিউটাৰ বা বাকী যিবিলাক অনলাইন চ'ৰ্চ আছে তাৰ সহায়তে চাব পাৰিব, কোনো ধৰণৰ NSK অফিচত অফলাইনত চাব নোৱাৰিব। তেন্তে আপোনালোকৰ যদি এতিয়া প্ৰশ্ন হয় কেনেকৈ চাম, যদি ইয়াৰ ওপৰত এটা ভিডিঅ' লাগে যে আপোনালোকে মোবাইলত কেনেকৈ ঘৰতে বহি আপোনাৰ ফাইনেল NRCখন আপোনাৰ ফটো আপোনাৰ পৰিয়ালৰ নাম সহকাৰে চাব পাৰিব, তাৰ ওপৰত কমেণ্ট কৰি জনাই দিব, মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি আছিল এইখিনি টপিক। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু সেইসকল বন্ধুলৈ শ্বেয়াৰ কৰক যিসকলৰ NRCৰ কোনোবা চিৰিয়াছ হৈ আছে, তেওঁলোকক যাতে গম পায় কেতিয়া NRC প্ৰকাশ পাব। আৰু যদি কিবা ধৰণৰ ডাউট আছে এতিয়া মোক কমেণ্টত জনাই দিব, মই আপোনালোকক পাৰ্চনেলি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো আজি আছিল এইখিনি ভিডিঅ'। বাই বাই, টিল দেন টাটা। লগ পাম নতুন এটা টপিকৰ লগত। থেংক ইউ।